হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকক যি মোৰ সমস্যা দেখুৱাব বিচাৰিছোঁ, চাওক। এনেকৈ মোৰ গড়খনৰ সমস্যা চাওক। যিহেতু সমস্যা সমাধা কৰিব নোৱাৰি। গড়খনৰ গোটেই মানে বেৰৰ ওচৰৰ পৰা গড়ৰ ভিতৰৰ পৰা মানে এনেকৈ গড়াটো খহি গৈছে। কোনোমতে মানে সমাধা কৰিবলগীয়া মানে কেপাচিটি নাই। এনেকৈ বহুত দুখত কান্দি এনেকৈ কৰি আছোঁ। চাওক আগফালে পিছফালে গোটেইখিনি চাওক। মোৰ গোটেইখিনি আগফালে পিছফালে গড়খন ওপৰৰ পৰা খৰি ফুটি গৈছে আৰু তললৈকে খহি গৈছে। বহুত চিন্তাত গছ গছনি পচল চব খৰি গৈছে খহি। আৰু গছ গছনিটো বাদেই দিয়ক, ঘৰখনে বাচিবনে নাবাচিব, এনেকৈ বহুত সমস্যা। চাওক বৰষুণত ভিজি এনেকৈ কাম কৰি আছোঁ। এতিয়া ৰাতিপুৱাৰ পৰা এতিয়ালৈকে গড়খন সমাধা কৰিবই পৰা নাই। বহুতেই দুখত আছোঁ। আৰু মালিকেও কামৰ পৰা ঘূৰি আহিল। যিহেতু গড়ৰ সমস্যাই বেয়া, এইটোৰ কাৰণে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে, যদি লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।